Good morning everyone, welcome back to my YouTube channel. আৰু আজি একচুয়ালি আমি গৈ আছো ঋষিকেশ আৰু নীলকণ্ঠ মহাদেৱ মন্দিৰ তথা দক্ষ ৰজাৰ মেহেললৈ য'ত মা সতীয়ে নিজৰ প্ৰাণ আহুতি দিছিল সেই ঠাইখিনি মই আজি আপোনালোকক দেখুৱাবলৈ গৈ আছো। তো আপোনালোকে মোৰ এই ভিডিঅ'টি একদম সম্পূৰ্ণ চাব আৰু এই ভিডিঅ'টি একচুয়ালি মই ইন্ট্ৰটো দিব পাহৰি গলো, তো মই এনেকৈ দি দিলো আপোনালোকক ইন্ট্ৰটো। আৰু আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল আৰু মোৰ খবৰো ভাল। ভিডিঅ'টি একদম সম্পূৰ্ণ চাব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া আমি পাই গলো সেয়া মন্দিৰ বুলিয়ে কয়, মহাদেৱ মানে সদাশিৱ বাবাৰ, আমাৰ মহাদেৱ বাবাৰ শহুৰেকৰ ঘৰ বুলি কয়। তো আহক চাওঁ, মোৰ লগতে আপোনালোকেও চাওক। পার্বতী কুণ্ড চাপ দিছিল ওরা মহাদেব নামটা কারণে এই দক্ষগড়ের যে কুণ্ডটো আছে তো এইখিনি ডাইৰেক্ট ঋষিকেশ নপৰে, এইখিনি ঠাইৰ নাম হ'ল কনখল। আপোনালোকে কনখল বুলি যদি আপোনালোকে চাৰ্চ কৰে তেতিয়া গম পাব এই ঠাইখিনিৰ নাম হ'ল কনখল। তো গাইজ, মোৰ সদায় এটা বস্তু ভুল হৈ আছে। মই মানে কি জানেনে, মই যিডাল মানে আমাৰ ব্লগৰ যিডাল ব্লগ পড আছে সেইডাল মই আনো লগত, কিন্তু কথাটো হৈছে যে মই সদায় মানে ল'ব পাহৰি যাওঁ আৰু ইয়াতে মোৰ মিষ্টেকটো হৈ যায়। মই কেমেৰাটো মানে মোৰ বহুত হিলে। চ' গাইজ, তাৰ কাৰণে মোক বেয়া নাপাব, কিন্তু মই আপোনালোকক গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ দেই। আৰু এনেকৈ সোমাই যাব লাগে, মানে মেহেল বুলি কয়, এতিয়া মন্দিৰ বুলি ক'ব দিয়কচোন। আৰু এনে মেহেলেই হয়, দক্ষ ৰজাৰ মেহেল আছিল ইয়াতে। আৰু এই মন্দিৰটোৰ নাম হ'ল শ্ৰী দক্ষেশ্বৰ মহাদেৱ মন্দিৰ হা। আপোনালোকেও ঋষিকেশলৈ আহিলে ইয়াত নিশ্চয় সোমাব। বহুত পৌৰাণিক বস্তু আছে ইয়াত চাবলৈ, উত্তৰাখণ্ডখনত চাবলৈ বহুত পৌৰাণিক বস্তু আছে। আৰু আপোনালোকক মই গোটেইখিনি দেখুৱাম। মোৰ কেৱল আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, মই গোটেই উত্তৰাখণ্ডখন আপোনালোকক দেখুৱাম। তো এইফালে এইটো হ'ল মন্দিৰটো, মানে মন্দিৰৰ মানে এই ভৱনটোৰ ভিতৰত মানে কেমেৰা এলাউ নাই। আৰু কেমেৰা এলাউ নাই, বহুত বেয়াকৈ মই এবাৰতো ওলাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু পণ্ডিতজনে মানে মানা কৰিছে, গৰাকী নহয় পণ্ডিতজনে মানা কৰিছে। আৰু পোনপ্ৰথমে ব'লকচোন এই ভৱনটোৰ কাষতে থকা গংগাক এবাৰ দৰ্শন কৰি আহোঁ। প্ৰথমে চেণ্ডেলখিনি ইয়াতে থৈ দিলোঁ। আৰু এইটো হ'ল মন্দিৰৰ প্ৰৱেশ দুৱাৰ। এতিয়া নোসোমাওঁ বাৰু, পিছত সোমাম। আৰু এই হৱন কুণ্ডটো দেখিছেনে, এইটোত যাহ যোৱা নাছিল, এইটোত মানে কৰিছিল আৰু হৱন কৰিছিল। আৰু এয়া ইয়াতে লিখি দিছে, মা গংগা কো স্বচ্ছ ৰখনে কা দায়িত্ব কিসকা হে, হমাৰা হে। আৰু এয়া হ'ল গংগা, ইয়াতো গা ধুব পাৰি। ইয়াতো ইমানে গা নুধুৱে, বহুত কম ভাগে গা ধুৱে। আমি পানী ছিটালোঁ আৰু গাত, আমি গা ধোৱা নাই। আৰু চাব পাৰে কি ধুনীয়া দৃশ্য। ময়ো এবাৰ নিজকে দেখাই দিলোঁ আৰু তো এবাৰ চাই লওক পৰিৱেশটো, কি ধুনীয়া নেচাৰ। এতিয়া মন্দিৰটোৰ ভিতৰলৈ মানে সেইটো মন্দিৰত যোৱাতে আমি মানে কৰিব নোৱাৰিলোঁ, ভিডিঅ' ৰেকৰ্ড কৰিব নোৱাৰি। আৰু এইটো চাওক, ইয়াতে বহুত কেইটা কিবা কিবি মন্দিৰ আছে আৰু বেছিভাগ বিষ্ণুৰে আছে, কিয়নো দক্ষ ৰজা আছিল বিষ্ণুৰ ভক্ত, মহাদেৱ ভক্ত ইমান নাছিল তেখেত। আপোনালোকে জানেই চাগে ষ্টৰিটো। দেখালোঁ আপোনালোকক প্ৰজাপতিৰ ঘৰ, দক্ষ প্ৰজাপতিৰ ঘৰ। আৰু বহুত কিবা কিবি আছে, যাই আছোঁ আৰু বহুত কিবা কিবি আছে, আপোনালোকে দেখাই থাকিম, আপোনালোকে চাই থাকিব দেই। আৰু এই আংকল আৰু আণ্টিগৰাকীয়ে ক'লে কি ফটো ক্লিক কৰিব লাগে, আইফোনত ফটো ক্লিক কৰি আছোঁ। নিজৰটো নাই, বেলেগকে ক্লিক কৰি দিছোঁ। আৰু তো ব'লক চাওঁ আৰু অলপ কিবা কিবি। এয়া হ'ল ইন্দিৰা গান্ধীৰ যিজন দীক্ষাগুৰু আছে, দীক্ষাগুৰুৰ এইটো ঘৰ হয়। আপোনালোকে চাওক। একসঙ্গে যেতে হবে না, ওকে না
দীক্ষাগুৰু ইন্দিৰা গান্ধী দীক্ষাগুৰু ইন্দিৰা গান্ধী দীক্ষাগুৰু ইয়াৰ ভিতৰত যে দুখুৰ চাকি দুখুৰ নে এখন নাজানো ভালকৈ দেখা নাপায় জ্বলি আছে দেখিছেনে সেই দুখুৰ চাকি আৰু এই অখণ্ড চাকিবোৰ মানে 1926 চনৰ পৰা জ্বলি আছে মানে উত্তৰাখণ্ডখনত ইমান বস্তু আছে ন চাবৰ কাৰণে আপোনালোকে এক বছৰ চায়ো ইয়াক শেষ কৰিব নোৱাৰে মোৰতো বহুত সৰু সুৰা ট্ৰিপ আছিলে 18 দিনৰ ট্ৰিপ আছিলে তথাপিও মই যিখিনি আপোনালোকক দেখুৱাব পাৰোঁ গোটেইখিনি আপোনালোকক দেখুৱাম আপোনালোকে জাষ্ট মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু মই ইমান এটা ভইচ দিব পৰা নাই আপোনালোকক ভিডিঅ'টোত কিয়নো মানুহবিলাকে বহুত বেয়াকৈ চায় আৰু মোৰ অকণমান লাজ লাগে সেনেকুৱা আৰু এতিয়া আমি আহিছোঁ একমুখী ৰুদ্ৰাক্ষৰৰ গছ চাবলৈ মানে বহুত পুৰণি গছ হয় এইডাল আৰু এইডালে হ'ল দেখিছেনে এই মানুহজন যে আহিল সদাশিৱ বাবাটো যে আছে সেইডালে হ'ল একমুখী ৰুদ্ৰাক্ষৰ গছ ইয়াৰ পৰা মানে আমাৰ লগত অহা দুটা আণ্টিয়ে পাত ছিঙোতে গালি দিছে মানে ইয়াৰ পৰা পাত নিব নোৱাৰে কিন্তু এটা আণ্টি মানে আগতে আহোঁতে পাত এটা ছিঙি লৈ গৈছিল তেতিয়া মানে আণ্টিটো বোলে পাতডাল পেলাই থওঁতে তেওঁৰ বোলে পাতটো মানে পুতি থৈছিল নে পেলাই থৈছিল তেনেকৈ বোলে এটা ৰুদ্ৰাক্ষৰৰ গছ হৈ গৈছে আৰু পূৰা একদম ভাবিলে ইমান মানে কিছুমান বস্তু কাল্পনিক হয় ন তো এতিয়া আমি গৈ আছোঁ নীলকণ্ঠ মহাদেৱ মন্দিৰলৈ আৰু পোনপ্ৰথমে বোলো পেট পূজা কৰোঁ আমাৰ নহয় তেতিয়া খোৱাৰ কাৰণে ইমান হাহাকাৰ লাগিছে মানে সকলোৰে ভোক লাগিছে কিবাকৈ মানে ভাল ৰেষ্টুৰেণ্ট বিচাৰি পোৱা নাই সেইকাৰণে চবৰে মানে খং আৰু এই বোলে ৰেষ্টুৰেণ্ট নাই খাবৰ কাৰণে একো নাই কিন্তু গাইজ যেতিয়া মন্দিৰত মোৰ কথা কৈছোঁ বেলেগৰ কথা নাজানো যেতিয়া মন্দিৰলৈ আহোঁ ন মানে যেতিয়া মন্দিৰত ধৰ্ম কৰিব আহোঁ মোৰ মানে পেটৰ ভোক ক'ত যায় মই নিজে গম নাপাওঁ বাৰু কোনোবাই কিবা খাব দিলে খাওঁ কিন্তু মোৰ এনেকুৱা নহয় যে খাবই লাগিব কিবা কৰিব লাগিব সেইটো নহয় বাৰু তো আমি আহিলোঁ ৰেষ্টুৰেণ্টলৈ আৰু একচুৱেলি আপোনালোকক সঁচা কথা কওঁ যদি তাৰ আগদিনাখন ৰাতিও মই একো খোৱা নাছিলোঁ ভণ্টিৰ মায়ে খাইছে মই খালোঁ আৰু মানে খাব মনেই নগ'ল কিবা বহুত ভাগৰুৱা হ'লেও কেতিয়াবা একো খাব নোৱাৰি আৰু আমি ইয়াতে অৰ্ডাৰ কৰিছিলোঁ আলু পৰঠা মানে মায়ে ৰুটি চব্জি খালে চলে আৰু কিবা পুৰি খালে আৰু মই খালোঁ আলু পৰঠা আৰু খাই লৈ পূৰা একদম যাত্ৰা আকৌ আৰম্ভ কৰি দিলোঁ এতিয়া গৈ আছোঁ নীলকণ্ঠ মহাদেৱ মন্দিৰলৈ আৰু আপোনালোকে জানে নীলকণ্ঠ মহাদেৱ মন্দিৰ কি যদি নাজানে মই আপোনালোকক কৈ আছোঁ ৰ'ব এই মন্দিৰটো কেনেকৈ হ'ল পোনপ্ৰথমেতো আমি জানো যে ঋষিকেশক হিমালয়ৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয় আৰু মহাদেৱক নীলকণ্ঠ বুলি কিয় কয় আমি জানোৱেই যে অমৃত মন্থনৰ দ্বাৰা যেতিয়া মানে 14বিধ বস্তু উৎপন্ন হৈছিল মানে সাগৰৰ পৰা ওপৰত উঠি আহিছিল তাৰ ভিতৰত এটা আছিল হলাহল মানে বি আৰু সেই বিখিনি গ্ৰহণ কৰিছিল মহাদেৱে আৰু মহাদেৱে সেই বি গ্ৰহণ কৰাৰ পিছত যদি তেওঁৰ পেটলৈকে সেই বি নাযায় সেইকাৰণে মা পাৰ্বতীয়ে তেওঁৰ কণ্ঠটো এনেকৈ হেঁচি ধৰিছিল আৰু তেওঁৰ কণ্ঠটো মানে বিখিনি তাতে থাকি গৈছিল আৰু কণ্ঠটো নীলা হৈ গৈছিল সেই কণ্ঠৰ যি পীড়া সেই দূৰ কৰিবৰ কাৰণে তেওঁ পংকজা আৰু মধুমতী নদীৰ সংগমস্থলৰ পাৰতে থকা পঞ্চমতী নামৰ বৃক্ষডালৰ তলত মানে 60,000 বছৰ তপ কৰিছিল আৰু তেওঁ যেতিয়া কৈলাশলৈ উভতি গৈছিল তাৰ আগত তেওঁ পঞ্চমতী মানে গছডালৰ তলতে এটা শিৱলিংগ স্থাপন কৰিছিল তো পালোঁ ইয়াতে গাড়ী চাড়ী ৰাখিব লাগিব আৰু ইয়াৰ পৰা 1.5 কিলোমিটাৰ আমি খোজ কাঢ়িব লাগিব তো আমি ইয়াৰ পৰা থালখন ল'লোঁ পূজাৰ থালখন যিখন আছে আৰু মই আপোনালোকক এটা কথা ক'বৰ কাৰণে পাহৰি গৈছোঁ এই মন্দিৰটো যিখন পাহাৰত আছে
সেইখন হ'ল মণিকুণ্ড পাহাৰ আৰু আপোনালোকে আহিলে বহুত ভাল লাগে। তো আপোনালোকক মই গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে প্লিজ মোৰ ভিডিঅ'টো একদম সম্পূৰ্ণ চাব। আৰু যদিহে মোৰ এই ব্লগবোৰ আপোনালোকৰ ভাল লাগে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বহুত ধৰণৰ ভিডিঅ' মানে ব্লগ আহি আছে, বহুত ব্লগ আহি আছে। আৰু মই অলৰেডি আপোনালোকক কৈছোঁ যে মই মানে যে আপোনালোকক হয়তো কোৱা নাই, এতিয়া কৈ দিওঁ যে হৰিদ্বাৰ আৰু ঋষিকেশৰ যি দৰ্শন সেই আধৰুৱা নীলকণ্ঠ মহাদেৱ মন্দিৰ দৰ্শন নকৰিলে। আমি অলৰেডি হৰিদ্বাৰ দৰ্শন কৰিলোঁ আৰু ঋষিকেশ দৰ্শন মানে ঋষিকেশৰ ৰামঝোলা হওক, লক্ষ্মণঝোলা হওক, বেলেগ মন্দিৰ হওক, সেইবোৰ দৰ্শন কৰাৰ আগত আমি আহিছোঁ নীলকণ্ঠ মহাদেৱ মন্দিৰলৈ। আৰু ইয়াতে বিভিন্ন ধৰণৰ দোকানো আছে, ৰাস্তাই প্ৰসাদৰ দোকান। আৰু মন্দিৰটো কেনেকুৱা, আপোনালোকৰ ৰাস্তাটো মানে পাহাৰ, চাৰিওফালে পাহাৰ, মাজেৰে পুৰা একদম তলৰ ফালে মাজেৰে গংগা নদী বৈ আছে। খুব ধুনীয়া চাবলগীয়া দৃশ্য। আপোনালোকে আহিব ইয়াতে পাৰিলে, যদিহে মানে কিছুমানে সময়ৰ ফালৰ পৰা নিমিলে, কিছুমানৰ ধনৰ ফালৰ পৰা নিমিলে। যদিহে আপোনালোকৰ দুফালৰ পৰা মিলে নিশ্চয় আহিব ইয়ালৈকে। মানে বহুত শান্তি লাগে মনটো। আৰু এতিয়া আমি এই মন্দিৰটো মানে ভিতৰলৈ গৈ আছোঁ। আৰু মন্দিৰটোৰ ভিতৰলৈ যাব লাগিলে এনেকৈ মানে ঘৰৰ মাজে যাব লাগে। আৰু এই মন্দিৰটো পোৱাৰ আগতে এটা নিজৰা পায়, য'ত গা ধুব লাগে একচুৱেলি, কিন্তু আমি গা নুধুলোঁ। আৰু মানে গা ধুলে আমাৰ বহুত কিবাকিবি প্ৰব্লেম হৈ যায়তো। আৰু চাব পাৰে আমি এতিয়া প্ৰৱেশ কৰি আছোঁ মন্দিৰৰ ভিতৰত। আৰু এইডাল দেখিছেনে, এই যে কাপোৰেৰে বান্ধি থৈ দিছে এডাল এনেকৈ লেফ্টফালে দেখাই থৈ দিছে নীলকণ্ঠ মহাদেৱ মন্দিৰ বুলি। সেই বান্ধি থোৱা গছডালেই হ'ল আমাৰ এই পঞ্চমতী গছডাল যে আছে সেইডাল। আৰু এইটো হ'ল মন্দিৰৰ ভিতৰত এনেই মানে কেমেৰা এলাও নাই। চ' এনেকৈ মন্দিৰটো সাৰা পোছাকৰ মানুহো হৈছে। আৰু এইটো হ'ল মন্দিৰ, সম্পূৰ্ণ মন্দিৰটো চাব পাৰে আপোনালোকে। ইয়াতে মই এটা আণ্টিক ফটো ক্লিক কৰি দিলোঁ। আৰু কেনেকুৱা লাগিল দৰ্শন কৰি? খুব ভাল লাগিল। এনেকুৱা ঠাইত আহিম বুলি সপোনতো ভবা নাছিলোঁ। ভগৱানে যে ইয়ালৈ আনিছে, মানে শৰীৰৰ কথা ভবা নাই, অন্তৰৰ পৰা কান্দো ওলাই যায়। যেনেকৈ আহিব লাগে আপোনালোকে পাৰিলে আহিব ইয়ালৈ। কোনো ধৰণৰ ঘৰুৱা আমি মনোভাৱ লোৱাই নাই। কেৱল মাৰ মানে মহাদেৱ বাবাৰ মানে চৰণত কেনেকৈ এটা কপালটো টিকাওঁ সেইটোকে চিন্তা কৰি আহিছোঁ। আৰু এতিয়া বৰষুণ মাৰিলে, অৱশেষত বৰষুণ মাৰিছে, কিন্তু বৰষুণ মাৰিলেও কথা নাই, ইয়াত জিৰণি কোঠা আছে। আমি কিছু সময় ইয়াত জিৰাম, কিবা অলপ খাই ল'ম, তাৰপিছত আমি আকৌ লজলৈ ৰাওনা কৰিম। বৰষুণ ধুনীয়াকৈ মাৰি আছে, বৰষুণ। আপোনালোক আহিব ইয়ালৈ আহিব, নিশ্চয় আহিব। ধন দৌলত আমি লগত লৈ যাম নেকি ন? বাবাৰ ঘৰত আহিলে আমাৰ মনবিলাক বহুত বেলেগ হৈ যায়। সকলোৱে আহিব দেই। বৰষুণত ৰখি থাকিলে ইভাগে আমাৰ সময় নিমিলে। আমি অলৰেডি আমাৰ ঋষিকেশ দৰ্শন কৰিবলৈ বাকী আছে আৰু দৰ্শন কৰিব লাগিব। কালি আকৌ আমি যাম য়মুনেত্ৰীলৈ। তো ইয়াতে আমি ৰেইনকোট কিনিলোঁ, 30 টকীয়া ৰেইনকোট। মানে ফাটি যায়, পিন্ধিলে ফাটি যায় গাইজ। বৰষুণৰ কাৰণে আমি ৰেইনকোট পিন্ধিছোঁ। ৰাস্তাতে বেছি দাম নহয়, মাত্ৰ 30 টকা। ক'ৰবাত লাগিলে ফাটি গ'লে আমি আকৌ তিতিব লাগিব। কিবা কিবি কিনিলোঁ ঘৰৰ কাৰণে আৰু মেগী খালোঁ। এয়া মায়ে ব্ৰেড পকৰা খালে। এতিয়া আমি ঘৰ যাই আছোঁ আৰু ঋষিকেশলৈ। দৰ্শন কৰিলোঁ, এতিয়া যাম ঋষিকেশলৈ। নীলকণ্ঠ মহাদেৱ মন্দিৰ দৰ্শন কৰিলোঁ, এতিয়া ঋষিকেশ মন্দিৰ দৰ্শন কৰিলোঁ। আৰু বৰষুণ ভিজি ভাল লাগিছে, কিন্তু দৰ্শন কৰি বহুত বেছি ভাল লাগিছে। তো মোৰ প্ৰিয় ভিউৱাৰ্ছসকল, আজিৰ মোৰ এই ভ্লগটো মই ইয়াতে সামৰণি মাৰিলোঁ। ঋষিকেশৰ মই যিটো ভ্লগ আছে সেইটো পাৰ্ট 2 দি দিম, আপোনালোকে চাব। আৰু যদি এতিয়ালৈকে হৰিদ্বাৰৰ যিবোৰ ভ্লগ আছে সেইটো যদি আপোনালোকে চোৱা নাই, মই তলত ডিছক্ৰিপশ্যন বক্সত দি দিছোঁ, লিংকটো চাই ল'ব। তো ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। বাই বাই।